हेलो गाइस की खबर আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোকক আৰু মই গৈ আছো সৰুতে পঢ়া শংকৰদেৱ শিশু নিকেতনত গৈ আছো আজি মানে গাইস ৰূপালী জয়ন্তী পাতিছে আৰু ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব সম্পূৰ্ণ দিছে মানে আমাৰ যিখন মই সৰুতে পঢ়িছিলো যিখন স্কুল আছিলে সেই স্কুলখনত মানে সেই গেটখনৰ ওচৰত ৰৈ আছো মই এই ফ্ৰণ্টত এটা মই গৈ আছো তালে আৰু আপোনালোকক মই যিখন শংকৰদেৱত পঢ়িছিলো আচাৰ্যহঁতকো দেখাম আৰু কি আছে বাৰু গৈ থাকিব ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব গাইস মই স্কুলৰ ফ্ৰণ্টত আমি পঢ়া স্কুলখনৰ আৰু এয়া আচাৰ্যহঁত আছে তো ভিতৰৰ পৰিৱেশটো অলপ দেখাই আছো বাৰু গাইস এয়া অনুষ্ঠান আজি ভাওনা হ'ব ইয়াত শংকৰদেৱ শিশু নিকেতনৰ ইয়াত আৰু এয়া দেখিছে দোকান চোকান দিয়া আছে এনেকে আৰু এয়া প্ৰাক্তন ছাত্ৰ সন্মিলন তো আমি আগতে পঢ়িছিলো মানে সৰুতে সেইটো কাৰণে আমাক নিমন্ত্ৰণ কৰা হৈছিলে আৰু আজি মই আহিছোঁ বাৰু যোৱাকালি আহিব নোৱাৰিলোঁ আৰু ইও মোক লৈ আহিলে তো মানে গাইস মানে নাম পৰিবেশন কৰিছে মানে নেগেৰা নাম গোপিনী কেগৰাকীয়ে বহুত এটা ভাল লাগিছে আৰু ৰাতি ভাওনা হ'ব তো ভাল লাগিব ৰাতি ভাওনাত চাই গাইস মই ভিডিঅ'টো তাত ইমানখিনি নকৰিলোঁ আৰু ঘৰত আহি কৰিলোহি বাৰু তো গাইস মই ভিডিঅ'টো এতিয়া সমাপ্ত কৰিম আৰু আমাৰ ঘৰত আজি নতুন এগৰাকী সদস্য আহিছে বাৰু নতুন এজন সদস্য আহিছে মানে আমাৰ তো গাইস আমাৰ নতুন ফেমিলি মেম্বাৰ সেয়া গৰু পোৱালি এটা জগিলে ৰাতিপুৱা বহুত ভাল খবৰ দেওবাৰ দিনটোত আজি আৰু মোৰ ঘৰতো আছিলে দানা দি থোৱা আছে মায়ে দানা খাই আছে গৰুৱে তো গাইস মানে ভিডিঅ'টো ইমানে আছিলে হয় ৰূপালী জয়ন্তী আছিলে আমাৰ মই যিখন স্কুলত পঢ়িছিলোঁ আগতে শংকৰদেৱ শিশু নিকেতনত এখন ইমানখিনি ভিডিঅ' নকৰিলোঁ বাৰু তো ভাল নালাগিলে অলপ লাজ লাগিলে তো সেইটো কাৰণে ইমান নকৰিলোঁ যিমানখিনি আছিলে ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক এটা কমেণ্ট এটা শ্বেয়াৰ মাৰিব আৰু মোক আগলৈ উৎসাহিত কৰিব ভিডিঅ' বনোৱাত আপোনালোকে তো ভিডিঅ'টো ইমানে আছিলে